অহা 1 মাহৰ ভিতৰত তোমালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাবা। ধন্যবাদ ছাৰ। ছাৰ হেৰি এনেই মই কথা এটা সুধোঁ আৰু আমাৰ দৰমহা কিমান মান হ'ব বাৰু? এনেও মই কওঁতে ছাৰ গাঁৱত বহাই ক'ম, তথাপি এনেই নিজে জানিবৰ কাৰণে সুধিছোঁ আৰু। 7 পে কমিশ্যন মতে তোমালোকে 34,000 মান পাবা আৰু জইন কৰিয়ে এটা কোৱাৰ্টাৰ পাবা। কি কোৱাৰ্টাৰ? লোৱা নোলোৱাটো তোমাৰ নিজৰ কথা। কেলে নল'ম আকৌ? ছাৰ মোৰ সঁচাকৈ ভাল লাগিছে আপোনালোক যে মানে ইমান ফ্ৰী ফ্ৰেংক হ'ব, আচলতে ভবাই নাছিলোঁ ছাৰ। মই ছাৰ জানিবৰ কাৰণে কথা এটা সুধোনে? অ'কে, সোধা। হেৰি মানে ছাৰ সঁচাই আপোনালোকে ফ্ৰেংকলি কোৱাৰ কাৰণেহে মই ক'বলৈ লৈছোঁ। হেৰি বেয়া নাপায়তো? ইমান তেল মাৰিব নালাগে, ডাইৰেক্ট কথাটো কোৱা। কৈছোঁ হেৰি মানে এই কোৱাৰ্টাৰ এটা যে দিম বুলি যে কৈছে আপোনালোকে, ভাল লাগিছে বাৰু। এনেই কোৱাৰ্টাৰটো কি ব্ৰেণ্ডৰ দিব বাৰু? কি নহয় মানে বাইদেউ, মোৰ তেনেকুৱা ব্ৰেণ্ড চ্ৰেণ্ডলৈ কথা নাই, ৰেগুলাৰ 8PM 7PM কিবা এটা হ'লেই হয়। কিন্তু মানে বাইদেউ হেৰি এটা কোৱাৰ্টাৰ দি মোৰ মানে অকণমান শ্বৰ্ট মাৰে, যদি পাৰিলে 90 ml প্ৰি কোৱাৰ্টাৰটো যদি লগাই দিয়ে ধুনীয়াকৈ মানে ৰিক্সাটো হৈ যায় আৰু। What nonsense? কি বকি আছে এইবোৰ? কেলে ছাৰ আপুনি দেখোন কৈছে জইন কৰিয়ে কোৱাৰ্টাৰ এটা পাবা বুলি, সেইকাৰণে। আমি থকাৰ কাৰণেহে কোৱাৰ্টাৰৰ কথা কৈছিলো। কি